আমাৰ সকলোকে সুখ লাগে, আমি কেতিয়াও দুখ নিবিচাৰোঁ, আমাক কেতিয়াও দুখ নালাগে। কিন্তু দুখ নোহোৱাকৈ জানো সুখ অনুভৱ কৰিব পাৰি? দুখ নহ'লে আমি সুখৰ সংজ্ঞা কেতিয়াবা জানিব পাৰিলোঁ হয়নে? দুখ হৈছে এনেকুৱা এটা বস্তু যিটোৱে আমাক সুখৰ সন্ধান দিয়ে। দুখে মানুহক শিক্ষা দিয়ে, অৰ্থাৎ দুখৰ পৰিস্থিতিত মানুহ এজন কেনেকৈ যুদ্ধ কৰিব, কেনেকৈ সাহসেৰে থিয় দিব। দুখৰ সময়ত খুব কম সংখ্যক মানুহে আমাৰ লগত থাকে, কিন্তু এজন মানুহ সদায় লগত থাকে, সেইজন হৈছে নিজে। মই নিজে, আপুনি নিজে। দুখৰ সময়ত নিজে নিজৰ লগত থকা, ধৈৰ্য ধৰি থকা, নিজে নিজক সাহস দিয়া। আপোনালোকে জানেনে আমাৰ জীৱনত দুখৰ সময় বেছি নে সুখৰ সময় বেছি? আমাৰ জীৱনত সুখৰ সময় বেছি, গতিকে দুখৰ সময় হৈছে নিচেই কম। সেই সময়খিনি আমি যদি নিজকে চম্ভালি নিজকে ধৈৰ্য ধৰি পাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সুখৰ সন্ধান পাম। দুখৰ সময়খিনিতে আমি জীৱনৰ প্ৰকৃত সত্যটো বিচাৰি পাওঁ। সেইখিনি সময়ত আমি বহুত দিশৰ অভিজ্ঞতা পাওঁ, মানুহ চিনি পাওঁ, কোন কেনেকুৱা, কোন মানুহ কি ৰূপ ধৰি আমাৰ আগত আছে। দুখে আমাক জীৱনৰ প্ৰকৃত অভিজ্ঞতা দি যায়। সুখৰ সময় যদিও বেছি, কিন্তু সুখৰ পৰা আমি সেই জীৱনৰ প্ৰকৃত সত্যটো বিচাৰি নাপাওঁ। কিন্তু দুখৰ জৰিয়তে আমি আমাৰ জীৱনৰ প্ৰকৃত সত্য, মানুহৰ জীৱনৰ প্ৰকৃত সত্য ৰহস্য আমি বিচাৰি পাওঁ।